আজি বতৰটো ইমানেই কুঁৱলী হৈ আছিলে আৰু ফুৰিবলৈ বিৰাট বেছি মন গৈছিল আমি হঠাতে প্লেনটো বনালোঁ ফুৰিবলৈ বুলি ৰাস্তাত গৈ থাকোঁতে এইবোৰ দেখি ইমান ভাল লাগিলে অকণমান দেখুৱালোঁ এখেতক আমি সুধি চালোঁ কিমান দূৰ আছে হয় আমি গৈ আছোঁ জুবিনদাৰ ওচৰলৈ জুবিন ক্ষেত্ৰলৈ আমি গৈ পোৱাৰ পাছত চালোঁ ইমানেই বেছি মানুহ আছিলে নহয় কি ক'ম আৰু এখেতক চিনি পায় নি কোনোবাই জনাবচোন দেই ভণ্টি আৰু বাইদেৱে ধূপ ধূনা বন্তি অৰ্পণ কৰিলে তেওঁৰ ওচৰত যেনেকৈ মন্দিৰত গ'লেকে ফটো ভগৱানৰ মন্দিৰৰ ফটোবোৰ পোৱা যায় তেনেকৈ জুবিনদাৰ ফটো বহুত আছিলে আমি দুখন এখনমান কিনিও আনিছোঁ আৰু ৰাইজসকলে দিয়া গামোচা জুবিনদাক চালোঁ জুবিনদাক সুধিলোঁ তুমি ভালে আছানে ভালে থাকিবা কিন্তু দেই আমাৰ কাৰণে আৰু আমি তোমাৰ কাৰণে থাকিম তুমি সেউজীয়া পৰিৱেশ ভাল পোৱা সেইবাবে তোমাক সেউজীয়া পৰিৱেশত ৰখা আছে এখেতৰ লগত অলপ কথা পাতিলোঁ এখেতে ক'লে যে ইয়াতে হাতী এটা আহে আৰু সদায় এবাৰেই আৱাজ এটা দি গুচি যায় শেষত আমি ঘৰলৈ বুলি আহিলোঁ আৰু এবাৰ আপোনালোকৰ ওচৰত হেল্ল' বাই